আজি আকৌ পুনৰ ফুৰিবলৈ আহিলোঁ যোৱাকালি আহিছিলোঁ মই আৰু মোৰ ভাগিন ভতিজাজনীক নানিলোঁ ভতিজাজনীয়ে মনত অলপ বেয়া পালে আৰু তাই যোৱাকালিৰ পৰা আমাৰ লগত ফুৰিবলৈ যাম বুলি কৈ আছিলে সেইটো কাৰণে আজি মোৰ ভতিজাকো লৈ আহিলোঁ এইজনী দেখিছেনে এইজনী ভতিজা আৰু যোৱাকালি আহিছিলে এয়া ভাগিন কালি তাইক নানিলোঁ সেইটো কাৰণে আজি তাইকো লৈ আহিছোঁ ফুৰিবলৈ ফুৰিবলৈ আহোঁতে আমি যি বস্তু আপোনালোকক দেখুৱাব পাৰিম দেখুৱাই যাম আপোনালোকে ভিডিঅ'টো চাই থাকক নমস্কাৰ বন্ধুসকল পুনৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ আৰু আপোনালোকে চাই আছে ঘেণ্টা কৰিবি আজি আমি তিনিজন যাম মাছ ধৰা চাবলৈ আৰু মাছ ধৰা চোৱাৰ লগতে যি প্ৰাকৃতিক পৰিৱেশ সেই প্ৰাকৃতিক পৰিৱেশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু যদি আজিৰ এই ভিডিঅ'টো চাই আপোনালোকে ভাল পায় তেনেহ'লে প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ কিন্তু একেবাৰে নাপাহৰিব মোৰ লগত আহিছে মোৰ ভাগিন আৰু মোৰ ভতিজা আৰু মোৰ ভাগিনৰ নাম হৈছে কৈ দিয়া অনুৰাধা মণ্ডল আৰু মোৰ ভতিজাৰ নাম হৈছে সাগৰিকা দাস আমি তিনিজন আহিছোঁ আজি ফুৰিবলৈ আৰু ফুৰিবলৈ আহোঁতে মানে কি আমি মাছ ধৰা চাবলৈ আহিছোঁ তাত গৈ দেখুৱাম মাছ কেনেকৈ ধৰিছে আৰু কি পদ্ধতিৰে ধৰিছে আৰু তাৰ যি প্ৰাকৃতিক পৰিৱেশ সেই প্ৰাকৃতিক পৰিৱেশ আপোনালোকক দেখুৱাম আপোনালোকে ভিডিঅ'টো চাই থাকক নে কি কোৱা এই ইয়াত ফুৰিবলৈ আহি কেনেকুৱা লাগিছে কৈ দিয়া কিমান ভাল লাগিছে স্কুলৰ পৰা আহি ৰখি আছিলে এইজনী আহিম বুলি এয়া আহিবলৈ পাই এয়া কিমান ভাল পাইছে আৰু এইজনীও ৰখি আছিলে যোৱাকালি মই কৈ থৈছিলোঁ দুইজনীকে লৈ আহিম ফুৰাবলৈ সিহঁতে এইটো কাৰণে স্কুলৰ পৰা আহি মোৰ লগতে লাগি আছে বৰ্তমান লৈ আহিলোঁ ব'লা মাথাউৰিটো দেখুৱাই দিওঁ আৰু দলংখন দেখুৱাই দিওঁ নে কি কোৱা ব'লা কাকুৱে এয়া বাচন বৰ্তন ধুই আছে ভাত পানী খাই অকলে থাকে যিহেতু হয় কাকু বাচন বৰ্তন ধুই আছে এয়া নিজে ধুৱে নিজে ভাত বনাই নিজেই খায় আৰু নিজেই বাচন বৰ্তন ধুৱে হয় নাই মাথাউৰিটো দেখুৱাই থৈ আহি লওঁ তাৰপিছত আকৌ আহি আছোঁ দেই ব'লা এয়া আমি তিনিজন আহিছিলোঁ এয়া স্কুটি লৈ এয়া সিহঁতৰ কাৰণে এয়া চিপছ কিনি থৈ দিছোঁ খাব পিছত ব'লক এয়া আগত আছে এটা মাথাউৰি সেইটো মাথাউৰিটো আপোনালোক দেখুৱাম আৰু মাথাউৰিটোৰ আগফালে এখন দলং আছে মানে চুইচ গেট বুলি ক'ব পাৰি সেইখন আপোনালোকক দেখুৱাম ব'লক আমাৰ বাহঁতৰ বাৰীখন আৰু এইটো হৈছে মেইন ৰাস্তা আৰু এইটো হৈছে মাথাউৰি আৰু অকণমান মাথাউৰি আগলৈ আছে এখন দলং মানে সৰু দলং চুইচ গেট বুলি কয় আমাৰ ইয়াত সেইখন আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ ব'লক এইটো যে দেখিছে সেইটো হৈছে আমাৰ বাহঁতে নতুনকৈ লোৱা মাটিডোখৰত থকা কেঁচা ঘৰটো আৰু এইখন হৈছে গোটেইখন এখন বাৰী আৰু এইটো হৈছে মেইন ৰোডত এয়া ৰাস্তাবিলাক অলপ ভাগি গৈছে বেয়া হৈ গৈছে বহুত দিনতে বনোৱা যিহেতু আৰু এইটো হৈছে মাথাউৰি আৰু মাথাউৰিটোত এয়া চাওক পকী হৈ গ'ল চাওক মাথাউৰি কিমান ধুনীয়াকৈ নিৰ্মাণ কৰি থৈছে এইটো চাওক আমি গৈ আছোঁ এতিয়া আমি আগলৈ আৰু আগত আছে এখন চুইচ গেট আৰু সেই চুইচ গেটখন আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ আপোনালোকে ভিডিঅ'টো চাই থাকক প্ৰকৃতিৰ যি মনোমোহা দৃশ্য সেই মনোমোহা দৃশ্য আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ এয়া মাছ ধৰি আছে এয়া জাল মাৰিবলৈ সাজু হৈ আছে দুজনে একেলগে জাল মাৰিব আগলৈ এয়া বৰশী বাই আছে এয়া তাত যে ল'ৰাবিলাকে উঠি আছে সেইখনকে আমি চুইচ গেট বুলি কওঁ আপোনালোকে চাওক পাইছে না মাছ সঁচাকৈ প্ৰকৃতিৰ যি মনোমোহা দৃশ্য সেই প্ৰকৃতিৰ মনোমোহা দৃশ্যই অকল মোকেই নহয় আপোনাকো আপ্লুত কৰি তুলিব চাওক এয়া প্ৰকৃতিৰ যি মনোমোহা দৃশ্য মাছ ধৰাই মাছ ধৰি আছে আৰু চাই আছে আৰু এনেদৰে চলি আছে পৃথিৱীৰ প্ৰত্যেকখন গাঁৱতে থকা মাছমৰীয়াসকলৰ যি দৈনন্দিন কাম আৰু আমাৰ ইয়াতো চলি আছে আপোনালোকে চাই থাকক
আপোনালোকক যে মই কৈছিলোঁ চুইচ গেটখন দেখুৱাম বুলি, এই যে এয়া বৰশী বাই আছে যে এইখনকে আমি চুইচ গেট বুলি কওঁ। চ' আপোনালোকক মই দেখুৱাবলৈ পাই সুখী হৈছোঁ। চ' আপোনালোকে চাওক, এইখনকে আমি চুইচ গেট বুলি কওঁ। চ' ইয়াতে বৰশী বাই আছে আৰু এনেদৰে আৰু আমাৰ গাঁৱলীয়া জীৱন অতিবাহিত কৰি আছে। আমি তিনিজন যিহেতু ফুৰিবলৈ আহিছিলোঁ, এয়া ফুৰিবলৈ আহোঁতে অকণমান আগতে মাছ ধৰি আছিলে, সেয়া মাছ ধৰা আপোনালোকক দেখুৱাইছোঁ আৰু ইয়াৰ যিটো প্ৰাকৃতিক পৰিৱেশ, সেই প্ৰাকৃতিক পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। চ' আপোনালোকে যদি চাই ভাল পাইছে তেনেহ'লে প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ কিন্তু একেবাৰেই নাপাহৰিব। আমি তিনিজন যিহেতু আবেলি সময়ত ফুৰিবলৈ আহিছিলোঁ আৰু ফুৰিবলৈ আহোঁতে অলপ বহুত দূৰ খোজকাঢ়িলোঁ আৰু খোজকাঢ়োঁতে আমাৰ অলপ ভাগৰ লাগিলে আৰু ভাগৰ লগাৰ কাৰণে আমি অলপ এই মাথাউৰিতে বহিছোঁ। চ' অলপ ইয়াতে জিৰাই ল'ম, জিৰাই লৈ পেলাই আৰু কিছুমান বস্তু আপুনি চাম, আপোনালোকক দেখুৱাম। চ' ভাগৰটো মাৰি লওঁ, তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ নে কি কোৱা? কিবা এটা কৈ দিয়া, কৈ দিয়া কিবা এটা। সাগৰ কিবা এটা ক'বা, ক'বা নি? নকোৱা? সৰুমণি ক'বা নি কিবা? নকয়। চ' আমাৰ ভাগৰ লাগিছে, যিহেতু ভাগৰ লগাৰ কাৰণে আমি অলপ মাথাউৰিত বহি দিছোঁ। বহি দিয়াৰ পিছত আমি আকৌ ইয়াৰ পৰা যাম, আমি য'ত স্কুটি থোৱাইছোঁ তালৈ যাম। তালৈ গৈ অলপ কিবা কিবি চাম আৰু চাই পেলাই আমি ঘৰলৈ যাম। চ' আপোনালোকে ভিডিঅ'টো চাই থাকক। কেতিয়া পাতিছিলা জাল? ৰাতিপুৱা? হেল্ল', 5টামান লাগিছেনে? বডি মাছ পাইছে নাই? এনে কি মাছ পাইছেনো? আমি তিনিজনে আহিলোঁ ইয়ালৈ চাবলৈ আৰু ইয়াত চালোঁ। কোনোবাই মাছ ধৰিছে, কোনোবাই মাছ ধৰা চাই আছে আৰু কোনোবাই জাল বাই আছে, কোনোবাই বৰশী বাই আছে। আৰু এনেদৰে ইয়ালৈ আহিলে মানে আবেলি সময়ত যদি আপোনালোকে ইয়ালৈ আহে, আপোনালোকৰ মনটো একেবাৰে ফ্ৰেছ হৈ যাব আৰু ভাল লাগিছে আহি আমাৰ। আৰু যি প্ৰাকৃতিক পৰিৱেশ, সেই প্ৰাকৃতিক পৰিৱেশবোৰ চায়ো আমাৰ ভাল লাগিছে। চ' সেইটো কাৰণে আমাক কণমানি দুজনকো লৈ আহিলোঁ দেখুৱাবলৈ। চ' সিহঁতেও ভাল পালে চাই পেলাই। আপোনালোকৰ তাত এনেকুৱা যদি পৰিৱেশ আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব। চ' আমাৰ আহি ভাল লাগিলে আৰু চবফালে মানে মাছ ধৰা পৰিৱেশ চালোঁ আমি সকলোৱে। আৰু এতিয়া আমাৰ গোটেইকেইটাৰে ভাগৰ লাগিছে, গৈ পেলাই আমাৰ ঘৰটোত অলপ গৈ বহিমগৈ। বহি পেলাই আমি গোটেইকেইটাই জিৰাই পেলাই আমি আজি ঘৰলৈ যাম নে কি কোৱা? সন্ধিয়া হ'বৰে হ'ল, যিহেতু আমি ঘৰলৈ যাম। ঘৰলৈ গৈ পেলাই সৰু সৰু ল'ৰা ছোৱালী দুটা লৈ আহিছোঁ, যিহেতু আমি ঘৰলৈ যাম। ঘৰলৈ গৈ আৰু ভিডিঅ'টো এডিট কৰিম, এডিট কৰাৰ পিছত আপোনালোকক দিম। আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ কিন্তু একেবাৰেই নাপাহৰিব। চ' আজি আমাৰ এই ভিডিঅ'টো ইমানতে পৰিসমাপ্তি ঘটাব বিচাৰিছোঁ। যদিহে আজি আমাৰ এই ভিডিঅ'টো চাই যদি জীৱনৰ আনন্দ উপভোগ কৰিলে তেনেহ'লে প্লিজ এটা লাইক কৰি দিব আৰু ভিডিঅ'টো কেনে পালে চাই তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিলোঁ। বাই বাই, বাই বাই কৈ দিয়া, আকৌ লগ পাম।